হাই গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় আপোনালোকৰ সকলোৰে খবৰ ভাল। মই ৰিংকু, মোৰ অন্য এটি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া দেখা পাইছেই, অলপ ধৰিব পাৰিছে চাগে, মই এতিয়া পূজালৈ যাব ওলাইছোঁ। আচলতে মই এদিনো পূজালৈ যোৱা নাই, তো আজি যাম বুলি ভাবিছোঁ মানে যামেই আৰু অলপ এনেকৈ ৰেডি হৈছোঁ। বাছ মুখখন ৰেডি কৰিব আছে, অকণ কৰোঁ বাছ ইয়াৰৰিংছ, আইলাইনাৰ অকণ আৰু লিপষ্টিক অকণ লগাম, বাছ এইখিনিয়ে চিম্পল। তো পূজাত লগ পাই আছোঁ আপোনালোক সকলোকে, চাই থাকক মোৰ ভিডিঅ'টি। এয়া মই ৰেডি, কেনেকুৱা লাগিছে বাৰু জনাবচোন। এতিয়া মই ৰেডি হৈছোঁ, এতিয়া যাব লাগে আৰু বৌহঁতে মোক মানে ৰৈ আছে, তো মই এতিয়া যাওঁ, চাই থাকক আপোনালোকে ভিডিঅ'টো। এয়া আমি পূজা আহি পাই গ'লোঁ। এয়া এতিয়া আমি আহি পালোঁ, এয়া বৌহঁতে আমি এতিয়া আহি পালোঁ। চাওকচোন কিমান ধুনীয়া লাগিছে, মানে ইয়াত ৰাস্তাটো ওখ হয়, সেইকাৰণে ৰাস্তাৰ ওখ হয় কাৰণে কিমান গোটেইখিনি ধুনীয়াকৈ দেখা গৈছে আৰু ইয়াতে চাওকচোন। খুৰীহঁত ভাগি পৰিছে, কি কৰোঁ? খুৰীক ক'লে এটা কাম কৰা, যোগাসন দি দিওঁ। যোগাসন আদি কৰিলে মানুহবিলাক ঠিক থাকে। খুৰীয়ে মোৰ কথা বোলে যোগাসনত দি দিলে। 6 মাহ যোগাসনে এটা ক্লাছ মিছ কৰা নাই। ধৰি ধৰিব নালাগে।
নহ'লে বৈধ না প্ৰেমত চিলনি খুলিছে বুলি কৈছে গাছ সহজে কৰিব ঐ জানো মোৰ ভিডিঅ'টি তো কালি ৰাতি পূজা কৰা হয়তো বহুত দেৰি হৈ গৈছে সেইকাৰণে মানে ভিডিঅ'টি সামৰণি মৰা নহ'লে তো আজি সামৰণি মাৰিম বুলি ভাবিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো আজিলৈখিনিয়ে বাই বাই